Hello everyone. আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া 6টা বাজিল বাৰু আৰু সকলোকে কৃষ্ণ জন্মাষ্টমী বহুত শুভেচ্ছা জনালোঁ। সকলোৰে যেন আহিবলগীয়া দিনবোৰ ভালে ভালে যায় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া 6টা বাজিল বাৰু ভিডিঅ' এতিয়া ষ্টাৰ্ট কৰিলোঁ। ভাবিছোঁ কি ৰাতিপুৱা কিনো দেখুৱাম, গধূলি ষ্টাৰ্ট কৰিম আৰু এতিয়া কৃষ্ণজীৰ কাৰণে অকণমান প্ৰসাদ বনাওঁ। তাৰ কাৰণে বনাম হালোৱা বনাম, ক্ষীৰ বনাম, এনেকৈ কিবা কিবি বনাম, দেখুৱাম বাৰু আপোনালোকক কি বনাওঁ। আৰু আপোনালোক সকলোকে মমিজ ব্লগৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, কি হয় কি নহয় গম পাই থাকিব। আৰু এতিয়া যাব লাগিব অকণমান ওলাই মই, কিয়নো সকলো ফল ফকাৰ আনিব লাগিব আৰু কিবা কিবি আনিব লাগিব পূজাৰ কাৰণে। চাই থাকক ভিডিঅ'টো কি হয় দেখা পাব। ইয়াত এতিয়া বনাই আছোঁ আলুৰ চব্জি। ইয়াত মই বেলেগ একো ব্যৱহাৰ নকৰোঁ, ঘি দিছোঁ আৰু দিম নিমখ আৰু হালধি। বেলেগ আৰু ইয়াত একো ব্যৱহাৰ নকৰোঁ, যিহেতু মই আজি ব্ৰত ৰাখিছোঁ সেয়ে এনেকৈ অকণমান চব্জি টাইপ বনাই ৰাখিম আৰু অকণমান পানী ব্যৱহাৰ কৰি। ইয়াত এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। ইয়াত মই 2 পিচ আলু ভাঙি দিছোঁ যাতে চব্জিখন খাই ভাল লাগে অকণমান। আৰু ইয়াত মই যিহেতুকে আজি ব্ৰত কৈছোঁৱে, মোৰ ব্ৰত আছে আজি, সেয়ে মই ঘিত বনাইছোঁ। এনেকৈ বনাই খাই চাবচোন, বিৰাট টেষ্টি লাগে। বেলেগ মই ইয়াত একোৱে ব্যৱহাৰ কৰা নাই, জ্বলা মছলা বা একোৱে ব্যৱহাৰ কৰা নাই। ইয়াত কেৱল হালধি আৰু নিমখ ব্যৱহাৰ কৰিছোঁ আৰু মই ঘিত বনাইছোঁ। এয়া ৰেডি হৈ গ'ল, গেছৰ ফ্লেম অফ কৰি। আৰু এতিয়া ইয়াত বনাম জন্মাষ্টমীৰ পঞ্চামৃত। কি ব্যৱহাৰ কৰোঁ চাওকচোন। ইয়াত মই ব্যৱহাৰ কৰিছোঁ আধা কাপৰ মানে আধা পোৱা হ'ব আৰু আধা পোৱা গাখীৰ, সৰু গিলাচ এটাৰে এগিলাচ গাখীৰ। আৰু ইয়াত ব্যৱহাৰ কৰিম মই দৈ ব্যৱহাৰ কৰিম 4ৰ পৰা 5 চামুচ দৈ ইয়াত ব্যৱহাৰ কৰিম। এয়া চাওক মই 4ৰ পৰা 5 চামুচ এই দৈ ব্যৱহাৰ কৰিছোঁ। ইয়াত চাই থাকক গম পাব কি ব্যৱহাৰ কৰোঁ। আৰু কৃষ্ণ জন্মাষ্টমীৰ পঞ্চামৃতটোই বেছি জৰুৰী হয়। ইয়াত মই যিহেতু দিল্লীত থাকোঁ সকলোৱে এইটো বনায়েই, ময়ো বনালোঁ। চবে কয় যে এইটোৱে বেছি জৰুৰী হয়, সেইকাৰণে আৰু ময়ো বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ। কেনেকুৱা হয় নাজানো আৰু দিয়াৰ পিছত খোৱাৰ পিছতে গম পাম আৰু কেনেকুৱা হয় পঞ্চামৃতটো। আৰু এইখিনি ধুনীয়াকৈ এতিয়া ফেটি ল'ম যাতে অকণমান গোটা থাকিলে কোনো কথা নাই দৈৰ, তেতিয়া খাই ভাল লাগিব। অকণমান ফেটি ল'লোঁ যাতে ধুনীয়াকৈ মিহলি হৈ যায়। এইখিনি দেখিছে নেকি ধুনীয়া হৈছে। এতিয়া ফেটি ল'লোঁ এইখিনি। এতিয়া ইয়াত ব্যৱহাৰ কৰিম মই, চাই থাককচোন কি ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত ব্যৱহাৰ কৰিম মই মৌ, আধা চামুচৰ জোখেৰে মৌ ব্যৱহাৰ কৰিম। কাৰণ কিয়, যিহেতু মৌটো বহুত ডাঠ হয়, সেইকাৰণে আধা চামুচৰ জোখেৰে মই মৌ ব্যৱহাৰ কৰিম। আৰু এইখিনি ধুনীয়াকৈ ফেটি ল'ম মৌখিনি, যাতে মৌখিনি বহুত মানে ৱেট থকা বস্তু হয় ন, সেইকাৰণে মানে ফেটি ল'ব লাগিব ভালকৈ। ধুনীয়াকৈ এইখিনি এতিয়া ফেটি ল'ম মৌৰ সৈতে। তাৰপিছত ইয়াত ব্যৱহাৰ কৰিম 4ৰ পৰা 5 চামুচ চেনি। ইয়াত এইখিনি এতিয়া ফেটি লৈ হৈ গ'ল। এতিয়া ইয়াত ব্যৱহাৰ কৰিম 4ৰ পৰা 5 চামুচ চেনি। ঘিটোৰ কথা ক'ব পাহৰি গ'লোঁ আপোনালোকক যে মই ঘি ব্যৱহাৰ কৰিছোঁ। ঘিটো ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট হয়, যিহেতু ঘি ব্যৱহাৰ কৰিবই লাগিব। পঞ্চামৃত বুলি ক'লেতো ঘি, মৌ, চেনি, দৈ, গাখীৰ লাগিবই। ঘি ব্যৱহাৰ কৰিলোঁ। ঘিখিনিও ফেটি দিলোঁ ধুনীয়াকৈ। এতিয়া ইয়াত দি দিম চেনি। চেনি 4ৰ পৰা 5 চামুচ দি দিম আৰু চেনি। বেছি চেনি দি দিওঁ বহুত বেছি মিঠা হৈ যাব পাৰে, সেইকাৰণে 4ৰ পৰা 5 চামুচ চেনি দি দিম। আৰু ইয়াত ধুনীয়াকৈ ফেটি ল'ম যাতে চেনিখিনি মিহলি হৈ যায়। আৰু এতিয়া আমি মিহলি কৰি আছোঁ। বহুত মানে দীঘলীয়া হৈ গৈছে ভিডিঅ'টো, মই কৈ আছোঁ বনাই আছোঁ, কৈ আছোঁ বনাই আছোঁ। এতিয়া কাটিবও নোৱাৰি, এটা যিহেতুকে বনাই লোৱা হৈ গ'ল, কাটিবও নোৱাৰি এতিয়া। আৰু চাই থাকক অকণমান দীঘলীয়া হৈছে, হয়তো আপোনালোকে আমনিও পাব পাৰে, তথাপিও বেয়া নাপাব। আৰু যদি আমনিও পাইছে চাই ধুনীয়াকৈ ফেটি লৈছোঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত দিম তুলসী পাত। ইয়াত 2 খিলা তুলসী পাত লৈছোঁ মই। আৰু এইখিনি ধুনীয়াকৈ এতিয়া সৰুকৈ হাতে টুকুৰা কৰি কিনে ইয়াত দি দিম।
তুলসীটো দিলে ইয়াৰ যিটো মানে সুগন্ধ হয় পঞ্চামৃতৰ, সেই সুগন্ধটো ধুনীয়াকৈ আহে। এতিয়া ধুনীয়া এটা সুগন্ধ আহি আছে, আপোনালোকে সুগন্ধটো নাপায় আৰু মই পাইছোঁ। এয়া আমাৰ পঞ্চামৃত ৰেডি হৈ গ'ল। এয়া গেছ জ্বলাই এতিয়া কেৰাহী বহাই দিছোঁ। ইয়াত এতিয়া বনাম মই হালোৱা বনাম। কেৰাহীত অকণমান পানী আছিল, চ' পানীখিনি পেলাই দিলোঁ। এতিয়া ইয়াত মই হালোৱা বনাম, আৰু হালোৱা বনাবৰ কাৰণে মই বাৰে বাৰে কৈছোঁ যে মোৰ ব্ৰত আছে, চ' সেইকাৰণে মই আজি ক'তোৱেই তেল ব্যৱহাৰ কৰা নাই, চবতে ঘিয়ে ব্যৱহাৰ কৰিম। এয়া আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া ইয়াত দি দিম 3 পৰা 4 চামুচ ঘি দি দিম, যাতে ঘিৰ ফ্লেভাৰটো আহি যায়। সেইকাৰণে ইয়াত মই 3 পৰা 4 চামুচ ঘি ব্যৱহাৰ কৰিছোঁ, আৰু ঘিখিনি এতিয়া ধুনীয়াকৈ গৰম হ'ব দিম। গৰম হৈ গ'ল ঘিখিনি কি ধুনীয়াকৈ। এতিয়া ইয়াত দি দিলোঁ চুজি, আৰু মই চুজি ব্যৱহাৰ কৰিছোঁ চাহ হোৱা কাপেৰে 1 কাপ, কাৰণ কিয় আমি হ'লোঁ দুটা মানুহৰ কাৰণে ইমান বস্তু বনাই আৰু বেয়া হৈ যাব পাৰে, সেইকাৰণে ধুনীয়াকৈ চুজিখিনি ব্ৰাউন কালাৰ হৈ গৈছে চুজিখিনি। এতিয়া ইয়াত ব্যৱহাৰ কৰিম মই চেনি 10 পৰা 7 চামুচ চেনি ব্যৱহাৰ কৰিম। মিঠাটো হ'লে ভাল লাগে, নহ'লে ইমান টেষ্টি নালাগিব খাই। চ' হালোৱাখিনি বনাই কৰি ৰেডি কৰি লওঁ। ইয়াত ধুনীয়াকৈ ভাজি ল'ম চেনিখিনিৰ লগত, ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াত ব্যৱহাৰ কৰিম মই গাখীৰ একদম দিবই লাগিব, যিহেতু আমি ব্যৱহাৰ কৰিম। চাই থাককচোন ভিডিঅ'টো। যিহেতু এনেকুৱা হৈছে, ভিডিঅ'খিনি মই কাটিবও নোৱাৰোঁ, দেখুৱাবও নোৱাৰোঁ, এনেকুৱা হৈছে। আৰু মই গাখীৰ ব্যৱহাৰ কৰিছোঁ, মই এতিয়া আমুল তাজা গাখীৰটো ব্যৱহাৰ কৰিছোঁ। মই ঘৰৰ পৰা গাখীৰ ক'ত পাম, চ' আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ মই ইয়াত। আৰু ইয়াত মই গাখীৰ ব্যৱহাৰ কৰিছোঁ আধা কিলোৰ জোখেৰে, মানে আধা লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ, যাতে হালোৱাখিনি খাবলৈ ধুনীয়া হয় আৰু ধুনীয়াকৈ মানে গাখীৰ ফ্লেভাৰটো আহে, সেইকাৰণে মই হালোৱা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গাখীৰ কমাই গাখীৰৰ লগত পানী মিহলাই ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও ধুনীয়া টেষ্টি হয়। আৰু ইয়াত মই ড্ৰাই ফ্ৰুটছ আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। একদম ধুনীয়াকৈ গাখীৰখিনি এবজৰ্ব কৰি ল'লে চুজিখিনিয়ে, এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল। বেছি ডাঠ নকৰোঁ, যাতে বেছি ডাঠ কৰিলে মই ইমান এটা খাই ভাল নাপাওঁ। তথাপিও এইখিনি ঠাণ্ডা হোৱাৰ পিছত ডাঠ হৈ যাব, তথাপিও ইমান শ্লিমকৈ ৰাখিছোঁ যাতে খাই ভাল লাগে। চ' হৈ গ'ল আমাৰ হালোৱা ৰেডি। এয়া ক্ষীৰ বনাবৰ কাৰণে মই ইয়াত এমুঠি চাউল, বেছি চাউল ব্যৱহাৰ কৰা নাই, বাছ হাতৰ জোখেৰে এমুঠি চাউল আৰু পানী 1-1.5 গিলাচ পানী দিছোঁ, যাতে মোৰ ওচৰত গাখীৰ বেছি নাই, সেইকাৰণে মই ফাৰ্ষ্ট টাইম পানী দি ধুনীয়াকৈ এইখিনি চিটি দি ল'ম। 5 পৰা 6টা চিটি অহালৈকে দি ল'ম। আৰু ইয়াতে মই চেনি লগতে ড্ৰাই ফ্ৰুটছখিনিও মই দি লৈছোঁ। ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিছোঁ মই ইয়াত আলমণ্ডৰ বাকলিটো গুচাই কিনে ব্যৱহাৰ কৰিছোঁ, আৰু কাজু, আৰু ব্যৱহাৰ কৰিছোঁ ইয়াত খিচমিচ। এইখিনি মই ড্ৰাই ফ্ৰুটছ ইয়াত ব্যৱহাৰ কৰিছোঁ, আৰু এইখিনি মই চেনি ব্যৱহাৰ কৰিছোঁ 10 পৰা 11 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ, যাতে মিঠাটো ধুনীয়াকৈ হয়। আৰু এইখিনি এতিয়া মই ইয়াত 5 পৰা 6টা চিটি অহালৈ ৰাখি দিম, যাতে ধুনীয়াকৈ মানে চাউলটো সিজি যায়। আৰু চাই থাককচোন এতিয়া ভিডিঅ'টো কি হয়। ইয়াতে একেবাৰে মই বেয়া পোৱা বস্তুটো আহি গ'ল, চুলি। এটাই ৰুম যিহেতুকে আহি যায়, কি কৰিব উপায় নাই। চ' একো নাই বাৰু, আঁতৰাই দিলোঁ, আৰু এতিয়া ঢাকোন লগাই ইয়াত চিটি আহিবৰ কাৰণে ৰাখি দিলোঁ। আৰু ইয়াৰ চিটি অহাৰ পিছত দেখুৱাই আছোঁ কি কৰি আছোঁ ইয়াত। এয়া চাওক, আমাৰ কুকাৰৰ হুইচেল এৰি দিলে। এতিয়া খুলিবহে পৰা নাছিলোঁ। এতিয়া এয়া ধুনীয়াকৈ অকণমান পানী ৰৈ গ'ল বাৰু, একো নাই। এতিয়া গেছ জ্বলাই ইয়াত মই গাখীৰখিনি দি দিম ধুনীয়াকৈ। গেছ জ্বলাই দিলোঁ, আৰু এতিয়া অকণমান লাৰি কিনে লৰাই পিনে ধুনীয়াকৈ অকণমান ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ ফুলি আহিছে। এয়া
যিখিনি মই খিচমিচ দিছিলোঁ সেইখিনি ধুনীয়াকৈ ফুলি আহিছে। এতিয়া ইয়াত মই গাখীৰখিনি ব্যৱহাৰ কৰিম, যাতে গাখীৰৰ মানে গাখীৰটো এডজৰ্ব কৰিলেও ধুনীয়া খাবলৈ টেষ্টি হয়। তাৰ কাৰণে গাখীৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই আধা কিলোতকৈ অকণমান কম হ'ব, 2-3 আঙুল কম হ'ব। চ' গাখীৰখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ, যাতে এডজৰ্ব কৰি লৈ গোটেইখিনি চাউল, গাখীৰ, পানী যিখিনি চব আছে সকলোখিনি যাতে ধুনীয়াকৈ মিলি যায়, তাৰ বাবে এইখিনি মই এতিয়া লৰাই দিছোঁ ধুনীয়াকৈ। চাওকচোন, এতিয়া দেখিবলৈ কি ধুনীয়া লাগিছে ন। আৰু চাই লওঁ এতিয়া সিজিছে নাই, সিজা নাই চাউলটো, কিয়নো অকণমান যিহেতুকে পানী ৰৈ গ'ল, সেয়ে মই চাই লৈছোঁ চাউলটো সিজিল নে সিজা নাই। গতিকে চাউলটো ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত জাষ্ট এডজাৰ্ভ সোৱাদ এটা হ'বৰ কাৰণে, গাখীৰৰ লগত মিলি যাবৰ কাৰণে এয়া চাওকচোন কি ধুনীয়া হৈ গ'ল পায়সখিনি। কি ধুনীয়া এটা মানে সুগন্ধ আহিছে। এবাৰ নহয়, মোক আজি জন্মাষ্টমী বুলি মোক আজি দুবাৰকৈ পুৰিলে। এয়া পায়সে পুৰিলে আৰু এবাৰ কিবা এটা কৰি থাকোঁতে পুৰি দিলে হাতটো কেৰাহীত লাগি। এয়া দুবাৰ পুৰিলে হাত। আজি জন্মাষ্টমী মোৰ এনেকৈয়ে হৈ গ'ল। আৰু এয়া আমাৰ পায়স ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া হৈছে পায়সখিনি। এয়া ৰেডি হৈ গ'ল মই পূজা কৰিবৰ কাৰণে। মোৰ ওচৰত যিহেতুকে মেখেলা চাদৰ নাই, সেয়ে মই কুৰ্তি পিন্ধি ল'লোঁ। আৰু আপোনালোকক দেখাই দিছোঁ যে মই ইয়াৰিঙো বগাই পিন্ধিছোঁ আৰু চুৰিও বগাই পিন্ধিছোঁ, মানে হাতত পিন্ধা খাৰু বগাই পিন্ধিলোঁ। এয়া ৰেডি হৈ গ'ল। আকৌ এবাৰ সকলোকে জন্মাষ্টমীৰ, কৃষ্ণ জন্মাষ্টমীৰ বহুত বহুত বেছি শুভেচ্ছা জনাইছোঁ। যাতে সকলোৰে দিনবোৰ ভালে যায়, সকলোকে যাতে ভগৱানে ভালে ৰাখে তাৰেই প্ৰাৰ্থনা জনাইছোঁ। আৰু যদি মোৰ আজিৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ইনষ্টাগ্ৰাম ID দি থৈ দিম তলত, মমিদাস40, সকলোৱে ফ'ল' কৰিব নাপাহৰিব। আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আজিলৈ আহিছোঁ, বাই। আৰু আজি মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোকে। যদি ভাল লাগিছে ভাল, যদি বেয়া লাগিছে বেয়া। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।